ইতিমধ্যে বহু উৎকণ্ঠাৰ মাজত আজি ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলক লৈ বহু পিতৃ মাতৃ আচলতে উৎকণ্ঠাত আছিলে নিজৰ সন্তানে কেনেকুৱা ধৰণৰ ফলাফল কৰিব। আৰু এই মুহূৰ্তত মই এনে এজন ল'ৰাক আপোনালোকৰ সন্মুখত দেখুৱাব খুজিছোঁ, যিজন ল'ৰাই বহু কষ্টৰ মাজেদি আচলতে এটা কথা প্ৰমাণ হৈছে যে আৰ্থিক দৈন্যতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰতে বা নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। মই এই মুহূৰ্তত দেখুৱাইছোঁ এই মোৰ লগতে থকা মোৰ কাষত আছে এজন ল'ৰাক, যিজন ল'ৰাই বহু কষ্টৰ মাজেদি আচলতে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰসহ লৈ মুঠ 80% নম্বৰ লৈ তেওঁ ক্ষমা কৰিব 88% নম্বৰ লৈ তেওঁ উত্তীৰ্ণ হৈছে। এই ক্ষেত্ৰত ক'ব লাগিব, প্ৰথমে মই ল'ৰাটোৰ পৰা জানিব চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰে সৈতে মুখামুখি হৈ আজি এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। মানে নহয়, পইচা চইচা ইমান নাই। দেউতাই পাচলি বেপাৰ কৰি পঢ়াইছে সৰুৰ পৰা। সেনেকুৱা মানে এনভাইৰমেণ্টতে পঢ়িছোঁ। তাতে ইমান সুবিধাও পোৱা নাই আৰু কিবা খুজিবলৈও বেয়া লাগে যে কেনেকৈ দিব। মা দেউতাহঁতে যি আছে সেইটোকে লৈ মানে কিবা এটা কৰোঁ আৰু কিবা নহ'লে লগৰখিনি আছে, লগৰখিনিয়ে কেতিয়াবা বোলে কিতাপ এখন আনিছোঁ বোলে তই ল'ব পাৰিবি বা মোৰ ওপৰত ওচৰত কিতাপ এখন আছে দিবিচোন, তাহাঁতিও হেল্প কৰে, লগৰখিনিও ভাল। এনেকৈ পঢ়িলোঁ আৰু ৰিজাল্ট আজি শুনি ভাল লাগিছে। সুখী হৈছে। ঠিক আছে, যিহেতু তেখেতৰ পিতৃ আছে, ল'ৰাটোৰ পিতৃ আছে মোৰ কাষতে, আচলতে শাক পাচলি বেপাৰ কৰি তেওঁ নিজৰ ল'ৰাটোৰ উচ্চ শিক্ষাৰ সপোন আছে, তাক আগবঢ়াই নিয়াৰ সপোন আছে। বহু কষ্ট কৰিছে পিতৃয়ে। গতিকে মই জানিব চেষ্টা কৰিছোঁ তেওঁ কোন স্কুলৰ পৰা আচলতে উত্তীৰ্ণ হৈ আছে আৰু কেনেদৰে এখন প্ৰাইভেট স্কুলত পঢ়াটো যথেষ্ট ব্যয়বহুল খৰচ আছে, তেনেস্থলত কেনেকৈ নিজৰ ল'ৰাটোক এখন প্ৰাইভেট স্কুলৰ পৰা উত্তীৰ্ণ কৰাইছে। মই যেতিয়া প্ৰথম এডমিশ্যন দিছিলোঁ তেতিয়া একদম কম ফিজ আছিলে, 200 টকা ফিজ, মাহে ফিজ। তেতিয়া মই দি দিলোঁ। তাৰপিছত 3-4 বছৰ পঢ়োৱাৰ পিছত লাহে লাহে ফিজটো মানে 500, 600, 700, 800লৈ গ'ল। তাৰপিছত টিউশ্যন ফিজ ইমানটো মানে 500, একটা বিষয় পঢ়ালে 500, দুটা বিষয় পঢ়ালে 1000, তেনেকৈ অকণমান কষ্ট পালোঁ। তাৰপিছত মই স্কুলত গৈ ক'লোঁ যে আমিতো ইমান কষ্ট কৰি আপুনি শাক পাচলি বিক্ৰী কিমান টকা পায়, দিনটোত কিমান টকা পায়? দিনটো 200-300 টকামান পাওঁ। 300 টকা পায়। সেইটো লৈ ঘৰ চৰ চলাওঁ, পৰিয়াল খৰচা, ঘৰ ভাড়া, নিজৰ ঘৰৰ ভাড়াত আছে। ভাড়াতে আছে। সেইটো কাৰণে মই ক'লোঁ স্কুলৰ পৰা লৈ যাওঁ, চৰকাৰী স্কুলতে দিম নেকি, তেনেকৈ ভাবি পেলাই তাৰপিছত স্কুলৰ ফালৰ পৰা আমাৰ প্ৰিন্সিপাল ক'লে যে নালাগে, ল'ৰাটো ভাল, মই ইয়াতে ৰাখি দিওঁ, স্কুল ফালৰ পৰা তোমাৰ হেল্প কৰাই দিম। তাৰপিছত লাহে লাহে স্কুল ফালৰ পৰা আমাৰ হেল্প পালোঁ। হেল্প পোৱাৰ পিছত স্কুল ফালৰ পৰা ফ্ৰী হৈ গ'ল। তাৰপিছত তেওঁলোকে মানে বিনামূলীয়া কৰি দিলে। কাৰণ আপোনাৰ ল'ৰাটোৰ মাজত বহুত প্ৰতিভা দেখিছিলে, আশাও কৰিছিলে হয়। তাৰপিছত ফ্ৰী কৰি দিলে। এনেকৈ কৰি স্কুল ফালৰ পৰা ভালকৈ পঢ়াই মেলি আজিলৈকে তেওঁলোকৰ শিক্ষাগুৰুক লগ কৰিছেনে আজি? আজি লগ কৰিছোঁ। কি কৈছে? ক'লে কৈছে ভাল হ'ব, ভাল পৰীক্ষা ভাল হৈছে, স্কুল ফালৰ পৰা ভাল পাইছে। আৰু নিজৰ ল'ৰাটোক কি বনোৱাৰ ইচ্ছা আছে ভৱিষ্যতে, তাক কি হেৰি কৰিব? মই সেইটোৱে কওঁ যে ভাল হওক, এইবিলাক আমাৰ নিচিনা চব্জি বিক্ৰী নকৰক, অকণমান ভালকৈ কাম কৰক, চাকৰি এটা পাওক, সেইটো পৰিয়াল ভালকৈ চলাওক। সেইটোৱে কৈছোঁ। আমিতো যেনে তেনে কষ্ট কৰি চব্জি বিক্ৰী কৰি আপোনাৰ স্থায়ী ঘৰ ইয়াতে নে? স্থায়ী হয় ইয়াত নহয়, আমাৰ বিহাৰ আছে, এতিয়া CBSE নি? সেৱা হয় ন? ৰয়িলক হাইস্কুল সেৱা DCB ৰোড যোৰহাট। ইয়াৰ পঢ়িবলৈ মন আছে। প্ৰাগজ্যোতিকাখন এটা এণ্ট্ৰেঞ্চ কাৰণ পৰীক্ষা দিছিলে, এণ্ট্ৰেঞ্চ। তাৰপিছত পাছ কৰিলে। পাছ কৰাৰ পিছত মানে খৰচা, স্কুলত ঢেৰ খৰচা মানে লাখৰ ওপৰত খৰচা পাইছোঁ। মইতো ইমান পইচা দিব নোৱাৰোঁ, পঢ়াব নোৱাৰোঁ। গতিকে মই ক'লোঁ যে পিছত দেখা যাব আৰু ক'ত পঢ়াম, চৰকাৰী কিবা জেবি পঢ়াব কাৰণে। তাৰপিছত ইয়াতে ছাৰৰ ওচৰত লগ কৰিম। যদি আমাৰ অকণমান হেল্প কৰা হয় তেতিয়া আমি তাত পঢ়াব পাৰিম। হয়, ক'ব লাগিব আচলতে এই ল'ৰাটোক পিতৃয়ে ইতিমধ্যে মন্তব্য দিছে কেনেকৈ পঢ়িছিলে, কিন্তু আৰু ক'ব লাগিব যে এই ল'ৰাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত স্থানীয়
এজন যুৱক আছে তেখেতে বহু সহায় কৰিছে আচলতে যাতে তেওঁ আগবাঢ়ি যাব পাৰে মোক তেওঁ এই ল'ৰাজনৰ বিষয়ে মোক তেওঁৱেই অৱগত কৰিছে আচলতে গতিকে কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগিছে সফলতা তেখেতক মই তেখেতৰ দেউতাকক বহু আগৰ পৰা জানো তেখেতে শাক পাচলিৰ ব্যৱসায় কৰে আমাৰ অঞ্চলটোত তেখেতক ইয়াৰ পৰাই তেখেতৰ এই ল'ৰাটোৰ বিষয়ে আমি অৱগত হ'লোঁ এওঁ যোৱা মেট্ৰিক পৰীক্ষাৰ পিছতে বিভিন্ন ধৰণে দেউতাকক সহায় কৰিছিল আমি তেতিয়াই অৱগত হৈছিলোঁ যে ল'ৰাজন পঢ়া শুনাত ভাল তাৰপিছত তেখেতৰ আজি ৰিজাল্টটো পাই পেলাই আমি সঁচাকৈ উৎসাহিত হৈছোঁ কিন্তু বৰ্তমান তেওঁ প্ৰাগজ্যোতিক কলেজত পঢ়াৰ বাবে তেওঁ আত্মপ্ৰকাশ কৰিছিল সেইকাৰণে আজি আমি আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া বৰ্তমান তিতাবৰৰ বিধায়ক সেইখন তিতাবৰতে অৱস্থিত আমি তেখেতৰ লগত যোগাযোগ কৰিলোঁ তেখেতে বৰ্তমান প্ৰাগজ্যোতিক কলেজৰ লগত যোগাযোগ কৰিছে আমি ভাবিছোঁ যে তেখেতক বৰ্তমান এই তেওঁৰ ৰিজাল্ট চাই পেলাই তেখেতক প্ৰায় ফ্ৰী হিচাপে তাত পঢ়োৱাৰ ব্যৱস্থা কৰিব আমাৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও আহিছিলে তেখেতেও তেখেতক মানে কৈছে যে আমিও সকলো সহায় কৰিম আমিও অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা তেখেতক যিখিনি পাৰোঁ সহায় কৰিবলৈ আমি সদায় ইচ্ছুক আছোঁ আৰু সদায় সহায় কৰি যাম এনেধৰণে যিসকল যুৱক যুৱতী দুখী আমি আগতেও কৰিছিলোঁ আৰু এতিয়াও আমি এনেকুৱা ধৰণৰ যুৱক যুৱতীসকলক আগবঢ়াই লৈ যাম সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব বৰ্তমানে ল'ৰাজনৰ আচলতে প্ৰাগজ্যোতিকা যিখন তিতাবৰত আছে সেইখনত তেওঁ পঢ়াৰ ইচ্ছা আছে সেই কলেজখনত কিন্তু যথেষ্ট ধনৰ আচলতে প্ৰয়োজন হয় গতিকে সকলোৱে সহায় কৰিব লাগে যাতে তেওঁ যি আশা আছে তেওঁ যি সপোন আছে সেই সপোনবিলাক পূৰণ কৰিব লাগে মই ভাবিছোঁ ভৱিষ্যত দিনত কি হোৱাৰ ইচ্ছা আছে কিবা লক্ষ্য আছে লক্ষ্য আছে বহুত লক্ষ্য আহি থাকে এইটো হোৱা এনেই এটা লক্ষ্য স্থিৰ লক্ষ্য এটা কি আছে মই যদি ছায়েন্স পঢ়োঁ তেতিয়া মোৰ ইঞ্জিনিয়াৰ হ'বলৈ মন চেষ্টা কৰিবা কিন্তু এই ক্ষেত্ৰত তোমাক এই সফলতাত তুমি অৱতীৰ্ণ হ'বলৈ নিশ্চয়কৈ ৰাইজৰ প্ৰয়োজন হ'ব তুমি আশা কৰিবা সহায়ৰ প্ৰয়োজন আছে বুলি ভাবানে কিবা আহ্বান আছে নেকি কাৰোবাৰ ছ'চাইটিয়ে হেল্প কৰিছে বহুত চিনাকি মানুহ আছে তাহাঁতিও হেল্প কৰিছে আৰু কৰিম বুলি কৈছে হেল্প কৰিলে মোৰো ভাল লাগিব মই যদি কিবা এটা হৈ যাওঁ নিশ্চয়কৈ আমিও SMN ইণ্ডিয়াৰ তৰফৰ পৰা আমি তেওঁলৈ জনাইছোঁ অলেখ শুভকামনা যাতে অনাগত সময়ত যি লক্ষ্য আছে এই লক্ষ্যত